নমস্কাৰ বন্ধু বান্ধৱীসকল, শিখা লাইফষ্টাইলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা কিনো কৰোঁ ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। আৰু এতিয়া প্ৰথম শুই উঠি মই ৰুমৰ সন্মুখৰ যিখিনি খালী ঠাই আছে সেইখিনি ধুনীয়াকৈ চাফা কৰিছোঁ। ছোৱালীয়ে যিহেতু এতিয়া খোজকাঢ়িছে আৰু ছোৱালীয়ে বাহিৰত গৈ পেলাই যিটোকে পায় সেইটোকে মুখলৈ নিব বিচাৰে। আৰু ৰাতিপুৱা প্ৰথমতে ধুনীয়াকৈ সেইকণ মই কেতিয়াবা পানী দি চাফা কৰোঁ আৰু কেতিয়াবা ঝাৰু দিওঁ। চাফা কৰি জেগা বৰ বেছি নাই বাৰু, অলপমানেই হয় জেগা, সেইকণকে সদায় চাফা কৰি ৰাখোঁ। আৰু এয়া সাৰি হোৱাৰ পিছত মই ৰুমটো ঝাৰু দিলোঁ। ৰুমটো ঝাৰু দিয়াৰ পিছত কালি ৰাতি যিখিনি বাচন ধুবলগীয়া আছিল সেইখিনি ধুলোঁ। ধোৱাৰ পিছত তেতিয়ালৈকে ছোৱালী শুইয়ে আছে, উঠাই নাছিল। আৰু তাৰপিছত মই ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি হোৱাৰ পিছত টেপৰ পানী আহিল। তাৰপিছত পানী অহাৰ পিছত পুনৰ পানী পৰি গৈছিল, আকৌ সাৰিব লগা হ'ল। সেয়া দেখুওৱা নাই। আৰু এটা কাম আছিল সেয়াও কৰিলোঁ, সেয়া আৰু নাই দেখুওৱা। আৰু এয়া কৰি মেলি মই পুনৰ গা ধুবলৈ গুচি গ'লোঁ। মই গা ধুই আহিলোঁ আৰু এতিয়া আপোনালোকে চাই থাকিব। এয়া চাওক, আমাৰ ধুনুৱে এতিয়া উঠিলে। মই গা ধুই অহালৈকে তাই শুইয়ে আছিলে আৰু এতিয়া মোক দেখাৰ লগে কেনেকুৱা কৰিছে দেখিছে নাই? তাই টোপনি কৰি থাকোঁতে মই কামবোৰ কৰি আজৰি হৈ ল'লোঁ। হাই কৈ দিয়াচোন, হাই কৈ দিয়া কৈ দিয়া আকৌ গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া, হাই কৈ দিয়া। বেয়া পাইছোঁ মই তোমাক, বেয়া পাইছোঁ। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং। শুই উঠিছে, মনটো ইমান ভাল নহয়। তাই শুই উঠাৰ পিছত তাইক অকণমান মনটো ভাল লগালোঁ আৰু মুখখন ধুনীয়াকৈ ধুৱাই দিলোঁ। ধুৱাই মেলি অকণমান কুহুমীয়া পানী খুৱাই দিলোঁ। খুৱাই মেলি এতিয়া ঠাণ্ডা দিন যিহেতু ৰ'দটো ওলাই আহিছে আৰু কাপোৰবোৰ অলপ ৰ'দালে ভাল লাগে। কাপোৰবোৰ অলপ ৰ'দাই দিলোঁ। গা ধুই আহি মই ডেইলি এগিলাচ কুহুমীয়া গৰম পানী আৰু তাত অকণমান ক'লা নিমখ দি খাওঁ। মোৰ অলপ গেছৰ প্ৰব্লেমো আছে আৰু গেছৰ প্ৰব্লেম থাকিলে ক'লা নিমখ অকণ দি ডেইলি যদি এগিলাচ কুহুমীয়া পানী খাওঁ তেতিয়া বহুত আমাৰ উপকাৰ হয় বুলি ভাবোঁ। আৰু তাৰপিছত পানী খোৱাৰ পিছত এয়া মোৰ চাহ উতলি আছে আৰু চাহৰ লগে লগে ছোৱালীলৈ অকণমান জলপান ৰেডি কৰি ল'লোঁ। জলপান ৰেডি কৰাৰ পিছত আকৌ আমালৈ এয়া চাহ বনালোঁ। চাহ এয়া বাকিলোঁ আৰু চাহ খাম এতিয়া। পিছত দুটামান কাম কৰি আকৌ পুনৰ মই এয়া ভাত পাতি দিলোঁ। ভাতৰ চিটি মাৰিছে আৰু এফালে দালি পাতি দিলোঁ। সেইফালে দালি হৈ আছে আৰু এইফালে মই দুটা আলু, পিঁয়াজ আৰু ভেন্দি এয়া ফ্ৰাই কৰিবৰ কাৰণে কাটি আছোঁ। ভাত খাই হয় 10:30 বাজিয়ে যাবৰ হ'ল। আৰু এইফালে এতিয়া মই বাচন ধুবলৈ লৈছোঁ আৰু বাচন ধুই মেলি হোৱাৰ পিছত 11 মানে বাজিবগৈ। আৰু কাতি মাহ যে দিনটো ইমান সোনকালে গুচি গৈছে ধৰিবই নোৱাৰি। ছোৱালীৰ লগতেতো আধা টাইম গুচিয়ে যায় বুলিব পাৰি আৰু ইটো সিটো কৰোঁতে প্ৰায় সন্ধিয়াই হয়গৈ। কাতি মাহ যে টাইমটো ইমান সোনকালে গুচি যায় ধৰিবই নোৱাৰি। ছোৱালীৰ লগতে আধা টাইম গুচিয়ে যায় বুলিব পাৰি আৰু ইটো সিটো কৰোঁতে প্ৰায় সন্ধিয়াই হয়গৈ।
আৰু বাচনখিনি ধুই হোৱাৰ পাছত ছোৱালীক অলপ মাছাজ কৰি তাইক গা ধুৱাব লৈছোঁ। 12টা বজাৰ আগত মই তাইক সদায় গা ধুৱাই আজৰি কৰোঁ। সৰু ল'ৰা ছোৱালীক বোলে 12টা বজাৰ পিছত গা ধুৱাব নাপায় বুলি কোৱা শুনো আৰু সেইকাৰণে গা পা ধুৱাই আজৰি হ'লোঁ। ছোৱালীক মোবাইলটো মুখৰ আগত ৰাখি ল'লত তাইক খুব ভাল পাইছে। তাইক নিজকে নিজে চাই আছে, ভাবিছে কি হৈছে আজি, কি হৈছে আকৌ ফোনটো মুখৰ আগত ৰখাই থৈ দিছোঁ, চাই তাই গা ধুই আছে। আৰু এনেকৈ পানী ঢালি দিলে বহুত বেছি ভাল পায় তাই। আৰু বেছি গাটো ভাল নহয় আৰু সেইকাৰণে গৰম পানীয়ে ধুৱাইছোঁ। তথাপিতো তাই ভালেই পাইছে বাৰু। 6:30 বজাত শুই উঠি এতিয়া 12 বজা নাই বাৰু, বাজিবই হ'ল আৰু বাজিব আৰু চাওক এতিয়ালৈকে মানে কেনেকৈ 6:30 বজাৰ পৰা এই 12টালৈকে কেনেকৈ টাইমটো মানে গুচি গ'ল ধৰিবই নোৱাৰি ইটো সিটো কৰি। আৰু এয়া চাওকচোন ইমান ধুনীয়া পকা বগৰী কালি আনিছিলে হাজবেণ্ডে। আৰু অলপমান খালোঁ। আমাৰ ধুনু এতিয়া গা পা ধুই ৰেডি। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হাই কৈ দিয়াচোন, বাই কৈ দিয়া, বাই কৈ দিয়া, ধুনু বাই কৈ দিয়া, বাই কৈ দিয়া, বাই। আপোনালোকে ভিডিঅ'টো চাব দেই, বাই কৈ দিয়া, বাই কৈ দিয়া আকৌ, বেয়া পাম আকৌ, বাই কৈ দিয়া, বাই।